Hello guys, welcome back to my channel. আজি এটা টেষ্টি ইয়াম্মি ৰেচিপি লৈ আহিছোঁ. আজি বনাব লৈছোঁ হাঁহৰ মাংস। So তাৰ কাৰণে মই লৈছোঁ পিয়াজ 5টা, অলপমান আদা আৰু কেইফুটামান নহৰু আদাখিনি খুন্দি ল'ম আৰু এতিয়া মই এইখিনি মেৰিনেট কৰিম। সো এইখিনি মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। বাই দ্য ৱে এই ৰেচিপিটো কিন্তু মই মোৰ নননজনীৰ পৰা শিকিছোঁ। নো ডাউট গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ মোৰ ওচৰত নাই, বাট প্ৰচেছটো মই তাইৰ নিচিনাকৈ বনাইছোঁ। খুব আপোনালোকৰ ভাল লাগিব। আৰু ইয়াত মই মছলা ব্যৱহাৰ কৰিছোঁ অলপমান জিৰা গুড়া আৰু জালুকৰ গুড়া মিক্স কৰি থোৱা, তাৰে 1 চামুচ মছলা দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰিম আৰু লগতে অকণমান মিঠাতেল দিম যাতে মছলাখিনি ভালকৈ মিক্স কৰিবলৈ অকণমান সুবিধা হয়। সো এতিয়া এইখিনি মই মিনিমাম 1.5 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। এয়া ফ্ৰিজৰ পৰা উলিয়ালোঁ, এতিয়া বনাবলৈ লওঁ। আৰু কেৰাহীত মই অলপমান তেল দিছোঁ, ডাঙৰ চামুচখনে 2 চামুচ তেল হ'ব। আৰু লগতে মই মছলা লৈছোঁ, শুকান মছলা, লং, ইলাচি আৰু ডালচেনি 2 টুকুৰা আৰু পিঁয়াজ তাৰে 5টাৰে আধাখিনি থৈ দিছিলোঁ। আলু 3টামান লৈছোঁ আৰু তেজপাত লৈছোঁ, ডাঙৰ চাইজৰ আলু লৈছিলোঁ। সো এতিয়া ইয়াত মই প্ৰথমতে গৰম মছলাখিনি দি দিম, যিখিনি গোটা গৰম মছলা আছিলে, আৰু লগতে মই তেজপাতখিলা দি দিম। আৰু এইখিনি অকণমান দেৰি ফুটাৰ পিছত মই ইয়াত পিঁয়াজখিনি দি দিম। আৰু পিঁয়াজখিনি মই বহুত দেৰিলৈকে ফ্ৰাই কৰিব লাগিব, যেতিয়ালৈকে ইয়াৰ কালাৰটো চেঞ্জ নহয় আৰু গোটেইখিনি একদম ভালকৈ গলি নাযায়। অ'কে, বাৰু অকণমান ভাজি থাকিম বাৰু। আনফালে মই এটা বাউলত ঘৰত বনোৱা মছলা, যিখিনি ফাৰ্ষ্ট টাইম ইউজ কৰিছিলোঁ মেৰিনেট কৰা টাইমত, সেই মছলা ইয়াত আছে। জিৰা আৰু জালুকৰ গুড়া আৰু 1 চামুচ ৰেড চিলি পাউডাৰ দিছোঁ আৰু লগতে মই অকণমান পানী দিছোঁ। পানী দি এইখিনি মই এটা মিশ্ৰণ তৈয়াৰ কৰিছোঁ, তেতিয়া খাবলৈ অলপ টেষ্টটো বেলেগ হয়। আৰু বেলেগকৈ মই জলকীয়া নিদোঁৱেই, সেইকাৰণে ৰেড চিলি পাউডাৰকৈ দিছোঁ। সো মোৰ পিঁয়াজখিনিটো অলম'ষ্ট কালাৰ চেঞ্জ কৰিছে। সো ইয়াত মই হালধি দিছোঁ, সোৱাদ অনুসৰি নিমখো দিম আৰু সেইখিনি আকৌ মই ভালকৈ মিক্স কৰি লওঁ। তো তাৰপাছত যিখিনি বাউলত যিখিনি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ সেইখিনি ইয়াত ঢালি দিলোঁ। কালাৰটো খুব ধুনীয়া হৈছে নহয়নে? ইয়াত মই হাঁহৰ মাংসখিনি দি দিম। তো এইখিনি ভালকৈ লৰাই থাকিম আৰু ঢাকন দি মই এইখিনি ভালকৈ লৰাই থাকিম আৰু প্ৰচেছটো আপোনালোকে চাই ল'ব। তো কৰাৰ পাছত এতিয়া মই এইখিনি অকণমান দেৰি কাৰণে ঢাকি ৰাখিম আৰু ঢাকন উঠোৱাৰ পিছত এয়া আপোনালোকক দেখুৱাইছোঁ। সো এতিয়া এইখিনি মই আকৌ ভালকৈ মিক্স কৰিম আৰু এই প্ৰচেছটো মই 3বাৰ কৰিছোঁ, 3 টাইমছ। যেতিয়ালৈকে কেৰাহীত অকণমান মাংসখিনি লাগি নাযায় তেতিয়ালৈকে এইখিনি এনেকৈ এইটো প্ৰচেছতে কৰি থাকিব লাগিব।
দেখিছে আপোনালোকে খুব সৰকে তেল ওলাইছে হাঁহৰ মাংসখিনিৰ পৰা খাবলেতো খুব টেষ্টি হ'ব যেন লাগিছে নহয়নে বাৰু আপোনালোকে কিন্তু ট্ৰাই কৰিব দেই ৰেচিপিটো সো এয়া তেল ওলাইছে বকবককে উতলি আছে একদম পুৰা সো এতিয়া মই কাটি ৰখা যিখিনি আলু আছিলে সেই আলুখিনি তাত দি দিম ভালকে এইখিনি মিক্স কৰিম আৰু সেই প্ৰসেসটো যেনেকৈ মই এটা ঢাকি ৰাখিছিলোঁ সেই ঠিক তেনেকৈ মই ঢাকি এইখিনি বনাই থাকিম সো এয়া ঢাকন উঠোৱাৰ পাছত দেখিছেনে আপোনালোকে কালাৰটো খুব ধুনীয়া চেঞ্জ এটা আহিছে সো এতিয়া এইখিনি মই আকৌ ভালকৈ মিক্স কৰিম আৰু অকণমান কেৰাহীত লাগি গৈছে দেখিছে আপোনালোকে আলুখিনি অকণমান ৰঙচুৱা হৈ গৈছে সো এতিয়া মই ইয়াৰ পৰা অকণমান আলু কাঢ়ি ৰাখিম যাতে আলু গোটেইখিনি ভাঙি নাযায় সো সেইকাৰণে মই আলু কেইপিছমান কাঢ়ি ৰাখিম তো তাৰপিছত মই ইয়াত অলপমান গৰম পানী দিম পানী কিন্তু মই সৰহকৈ দি নিদু অলপ কৰি দিম ভালকৈ মিক্স কৰাৰ পাছত মই এইখিনি আকৌ ঢাকি ৰাখিম সো ঢাকন উঠোৱাৰ পিছত আপোনালোকক মই আকৌ দেখুৱাই আছোঁ মই এইখিনি একদম পুৰা ডাঠকৈ নাৰাখো অলপমান লিকুইড কৰিম সো সেইকাৰণে মই আৰু অলপমান পানী দিছোঁ আলু কিন্তু মই গোটেইখিনি নাই দিয়া ইয়াত অকল খুব বেছি মোষ্ট প্ৰবেবলি 4 পিচ আছে বাকিখিনি আলু একদম আঞ্জাখিনি উতলি আজৰি হোৱাৰ পিছত মই আলুখিনি তাত দি দিম সো এয়া আকৌ ঢাকি ৰাখিলোঁ আৰু গোটেই যিখিনি আলু আছিলে এই গোটেইখিনি আলু মই ইয়াত দি দিলোঁ সো অলমোষ্ট মোৰ মাংস ৰেডি হৈ গৈছে এতিয়া আৰু অলপ দেৰি পিছত এইখিনি মই সাৰ্ভ কৰিম আৰু আপোনালোককো দেখাম তো অলমোস্ট ৰেডি হৈ গৈছে সো এতিয়া লাষ্ট মই অকণমান গৰম মছলা দিম বাট মই পাউডাৰটো নিদু মই খুন্দনাত খুন্দি পেলাই ইয়াত অকণমান দি দিম যাতে ধুনীয়া এটা ফ্লেভাৰ আহে সো এতিয়া মই সাৰ্ভ কৰিম ধুনীয়াকৈ সজাম আপোনালোকক দেখাম আজি হাঁহৰ মাংস ৰেডি মই অকণমান বিলাহী দি পেলাই সজাই দিছোঁ একদম সিম্পল ৱেত আৰু চাগে আপোনালোকৰ আজি এই ভিডিঅ'টো চাই খুবেই ভাল লাগিলে যিসকলৰ লোভৰ পানী ওলাইছে সোনকালে গৈ বনাওক আৰু মোৰ ৰেচিপিটো যদি